পুৰুষ প্ৰকৃতিৰ পূজা অৰ্থাৎ তেওঁলোক ভৈৰৱ আৰু ভৈৰৱীৰ উপাসক ৰাভাসকলক শিৱ ভক্ত বান ৰজাৰ অনুগামী বুলিও কোৱা হয় এই কথাষাৰ মই এই কাৰণে উল্লেখ কৰিছো যে এটা জাতি যদি জীয়াই থাকিব লাগে আধুনিকতা আমাক লাগিব আমাক বিকাশ লাগিব আমাক উন্নয়ন লাগিব কিন্তু এটা জাতি তেতিয়া পৃথিৱীৰ বুকুত নিশ্চিন্ন হৈ যায় সেই জাতিটোৱে যেতিয়া মূল শিপাডাল পাহৰি যায় আজি আমাৰ মাজত একাংশ লোকৰ সৃষ্টি হৈছে যিসকল লোকে আমাৰ জনজাতীয় লোকসকলক নিজৰ ধৰ্মীয় বিশ্বাসৰ পৰা অতৰাই লৈ যাব খোজে আমাৰ মাজত এছাম লোকৰ সৃষ্টি হৈছে যিসকলে জনজাতীয় লোকসকলক নিজৰ পৌৰাণিক সাজ পোছাকৰ পৰিৱৰ্তে কোট আৰু টাই পিন্ধাব খোজে আমাৰ এছাম লোক আছে যিসকলে জনজাতীয় লোকসকলক নিজৰ বিশ্বাস আৰু নিজৰ উপাসনাৰ পৰা তেওঁলোকক এক সম্পূৰ্ণ বেলেগ পৃথিৱীলৈ লৈ যাব খোজে যি পৃথিৱীখনৰ লগত মোৰ দেউতাৰো পৰিচয় নাছিল মোৰ ককা দেউতাৰো পৰিচয় নাছিল মোৰ আজু ককাৰো পৰিচয় নাছিল যেতিয়া এটা সন্তানে নিজৰ পিতৃৰ ধৰ্ম পাহৰি যায় নিজৰ ককা দেউতাৰ ধৰ্ম পাহৰি যায় নিজৰ আজু ককাৰ ধৰ্ম পাহৰি যায় সেই সন্তানটো শিপা নোহোৱা এক সন্তানলৈ পৰিণত হয় এক শিপা নোহোৱা এক গছডাললৈ পৰিণত হয় আৰু যিডাল গছত শিপা নাথাকে সেই গছডাল বহু দিনলৈ জীয়াইও থাকিব নোৱাৰে মই ৰাভাসকলক অনুৰোধ কৰিম আধুনিকতা শিক্ষাৰ নতুন দিগন্ত বিজ্ঞান আৰু আধুনিক সংস্কৃতি সকলো আঁকোৱালি লোৱাৰ পিছতো নিজৰ শিপাডাল যাতে আমি কোনো কালেই এৰি নিদিওঁ আৰু শিপাডালত যাতে আমি খামুচি মাৰি ধৰি ৰাখোঁ জনজাতীয় সাজ পোছাকেৰে আমাৰ শৈশৱ আৰম্ভ হৈছিল আৰু জনজাতীয় সাজ পোছাকেৰে আমি জীৱন লীলাৰ সামৰণি মাৰিম এই ধৰণে যদি আমি প্ৰতিজ্ঞাবদ্ধ হওঁ আমাৰ ৰাভাসকলক কোনেও কেতিয়াও পৰাজিত কৰিব নোৱাৰে আজি ৰাভাৰ কৃষ্টি সংস্কৃতি ভৌগোলিক দিশৰ পৰা ভূমিৰ দিশৰ পৰা গোৱালপাৰা জিলাত যদি ৰাভাসকল এছাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে সংস্কৃতি আৰু ধৰ্মৰ ফালৰ পৰাও আন এছাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে এক প্ৰকাৰ ক'ব গ'লে আজি ৰাভাসকলে দুই ফালৰ পৰা এক নতুন আক্ৰমণৰ মুখামুখি হৈ অস্তিত্বৰ সংগ্ৰামৰ সৈতে আজি আমি আগুৱাই যাবলগীয়া হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী মন্তব্য শুনিলে অসমৰ বিভিন্ন জনজাতীয় এলেকাত খ্ৰীষ্টানৰ প্ৰভাৱ বৃদ্ধি পাইছে তেখেতে নাম নোলোৱা নাই কিন্তু নাম নোলোৱাকৈ খ্ৰীষ্টানৰ ধৰ্ম সংস্কৃতিৰ ওপৰত যি ধৰণৰ আগ্ৰাসন সেই আগ্ৰাসনক লৈ এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰব হৈ উঠা পৰিলক্ষিত হৈছে কেইটামান দিন পূৰ্বে ৰঙিয়াত এনেধৰণৰ ঘটনা সংঘটিত হৈছিল যি ঘটনা দেখিবলৈ পোৱা গৈছিল মিৰ্জাত এনেধৰণৰ ঘটনা সংঘটিত হৈছিল একাংশ জনজাতীয় লোক বা একাংশ অন্য ধৰ্মৰ লোকে খ্ৰীষ্টান ধৰ্ম সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈছিল বিভিন্ন টুপ দিয়া হৈছিল সেই সকল লোকক আৰু ইয়াৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী এনেদৰে সৰব হৈছে তেনে কৈছে যে ধৰ্ম সংস্কৃতি পাহৰি একাংশ লোকে এনেদৰে খ্ৰীষ্টানৰ প্ৰতি বৰ্তমান অৱস্থাত আকৃষ্ট হৈছে নাম নোলোৱাকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে দুধনৈত পুনৰবাৰ মন্তব্যটো শুনক সকলৰ কৌলিক ধৰ্ম হ'ল পুৰুষ প্ৰকৃতিৰ পূজা অৰ্থাৎ তেওঁলোক ভৈৰৱ আৰু ভৈৰৱীৰ উপাসক ৰাভাসকলক শিৱ ভক্ত বান ৰজাৰ অনুগামী বুলিও কোৱা হয় এই কথাষাৰ মই এই কাৰণে উল্লেখ কৰিছো যে এটা জাতি যদি জীয়াই থাকিব লাগে আধুনিকতা আমাক লাগিব
আমাক বিকাশ লাগিব, আমাক উন্নয়ন লাগিব। কিন্তু এটা জাতি তেতিয়া পৃথিৱীৰ বুকুত নিশ্চিহ্ন হৈ যায়, সেই জাতিটোৱে যেতিয়া মূল শিপাডাল পাহৰি যায়। আজি আমাৰ মাজত একাংশ লোকৰ সৃষ্টি হৈছে, যিসকল লোকে আমাৰ জনজাতীয় লোকসকলক নিজৰ ধৰ্মীয় বিশ্বাসৰ পৰা অতৰাই লৈ যাব খোজে। আমাৰ মাজত এচাম লোকৰ সৃষ্টি হৈছে, যিসকলে জনজাতীয় লোকসকলক নিজৰ পৌৰাণিক সাজ পোছাকৰ পৰিৱৰ্তে কোট আৰু টাই পিন্ধাব খোজে। আমাৰ এচাম লোক আছে, যিসকলে জনজাতীয় লোকসকলক নিজৰ বিশ্বাস আৰু নিজৰ উপাসনাৰ পৰা তেওঁলোকক এক সম্পূৰ্ণ বেলেগ পৃথিৱীলৈ লৈ যাব খোজে, যি পৃথিৱীখনৰ লগত মোৰ দেউতাৰো পৰিচয় নাছিল, মোৰ ককা দেউতাৰো পৰিচয় নাছিল, মোৰ আজু ককাৰো পৰিচয় নাছিল। যেতিয়া এটা সন্তানে নিজৰ পিতৃৰ ধৰ্ম পাহৰি যায়, নিজৰ ককা দেউতাৰ ধৰ্ম পাহৰি যায়, নিজৰ আজু ককাৰ ধৰ্ম পাহৰি যায়, সেই সন্তানটো শিপা নোহোৱা এক সন্তানলৈ পৰিণত হয়, এক শিপা নোহোৱা এক গছডাললৈ পৰিণত হয়। আৰু যিডাল গছত শিপা নাথাকে, সেই গছডাল বহু দিনলৈ জীয়াইও থাকিব নোৱাৰে। মই ৰাভাসকলক অনুৰোধ কৰিম, আধুনিকতা, শিক্ষাৰ নতুন দিগন্ত, বিজ্ঞান আৰু আধুনিক সংস্কৃতি সকলো আঁকোৱালি লোৱাৰ পিছতো নিজৰ শিপাডাল যাতে আমি কোনো কালেই এৰি নিদিওঁ আৰু শিপাডালক যাতে আমি খামুচি মাৰি ধৰি ৰাখোঁ। জনজাতীয় সাজ পোছাকেৰে আমাৰ শৈশৱ আৰম্ভ হৈছিল আৰু জনজাতীয় সাজ পোছাকেৰে আমি জীৱন লীলাৰ সামৰণি মাৰিম। এই ধৰণে যদি আমি প্ৰতিজ্ঞাবদ্ধ হওঁ, আমাৰ ৰাভাসকলক কোনেও কেতিয়াও পৰাজিত কৰিব নোৱাৰে। আজি ৰাভাৰ কৃষ্টি সংস্কৃতি ভৌগোলিক দিশৰ পৰা, ভূমিৰ দিশৰ পৰা গোৱালপাৰা জিলাত যদি ৰাভাসকল এচাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে, সংস্কৃতি আৰু ধৰ্মৰ ফালৰ পৰাও আন এচাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে। এক প্ৰকাৰ ক'ব গ'লে আজি ৰাভাসকলে দুই ফালৰ পৰা এক নতুন আক্ৰমণৰ মুখামুখি হৈ